বন্ধু বান্ধৱীসকল পুনৰবাৰ স্বাগতম জনাইছোঁ মই অন্য এটা ভিডিঅ' লৈ। আজি আমি এফালে গৈছোঁ, গতিকে আপোনালোকক দেখুৱাম ক'ত গৈছোঁ আৰু ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিব। আৰু মোৰ চেনেলত যদি নতুন তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজি বহুত ধুনীয়া জেগা এটাত গৈ আছোঁ, চাই থাকিব। এয়া চাওক, আমি ওলাই গৈছোঁ, এতিয়া যাম আৰু এতিয়া যাবলৈ আৰম্ভ কৰি দিছোঁ। এতিয়া আমাৰ বকিয়াৰ ৰাস্তা, এয়া চাওক আমাৰ বকিয়াৰ ৰাস্তাটো কেতিয়াও ভাল নহয়, সদায় তেনেকুৱাই বোকা পানী খাল বিল তাৰ মাজেদিয়ে যাব লগা হয়। য'তে গ'লেও এই মানে কষ্টটো আমি সদায়ে পাব লাগিব চাগে, পাছলৈও ভাল নহ'ব চাগে আৰু ইমান তাৰপাছত এতিয়া বকিয়ালৰ পৰা ওলাই বগীজান পকা ৰাস্তাত পাইছোঁ। আমি আহি পাইছোঁ, এতিয়া বগীজান চাৰিআলি পাৰ হৈ আহিছোঁ। এতিয়া যাম আৰু অলপ দূৰ আছে, অকণমান ৰৈ দিছোঁ। গাইজ, মই আহিছিলোঁ বগীজানৰ বাইদেউজনীক লগ কৰিবলৈ, তাৰ পাছত পুৰণি জেগাটোলৈ মনত পৰি গ'ল। গাইজ এয়া চাওক, আমাৰ অসমৰ এটা বহুত ধুনীয়া দৃশ্য। চাৰিওফালে সেউজীয়া ধাননি পথাৰ আৰু তাৰ মাজতে বোকাৰ মাজত ৰোৱনীকেইজনী ৰৈ আছে কিমান ধুনীয়াকৈ। আৰু ইমান ধুনীয়া জেগাবোৰ দেখি মইতো একদম ৰ'বই নোৱাৰোঁ, ফটো মাৰোঁ নে ভিডিঅ' বনাওঁ ভাবিয়ে পোৱা নাই। আৰু তাৰ পাছত আৰু মই দুটামান ৰিলচ বনায়ে দিলোঁ আৰু ইয়ালৈ অহা খাছ কাৰণটো কি গম পায়নে? আমি যেতিয়া লাভ ৰিলেশ্যন আছিলোঁ তেতিয়া আমি ইয়ালৈ আহিছিলোঁ এবাৰ। তাৰপাছত এয়া চাওক না, ইমান ধুনীয়া দৃশ্য, মানে পাহৰিব নোৱাৰা। আৰু ইমান যে ভাল লাগে জেগাটোলৈ আহি, তাৰ কাৰণে আকৌ এবাৰ আহি গ'লোঁ পুৰণা ইয়াদো তাজা কৰিবলৈ, নে কি কয় গাইজ? এই জেগাটো হৈছে কয়লামাটি। বগীজান পাৰ হৈ আহি 3 কিলোমিটাৰ সোমালেই এই পাহাৰটো আপোনালোকে একদম ওচৰৰ পৰা দেখি পাব। আৰু ইয়াৰ মাজত বোলে এটা ৱাটাৰফল আছে, আমি গৈ পোৱা নাই। নেক্সট আকৌ যদি কেতিয়াবা আহোঁ আপোনালোকক ভিডিঅ'ত দেখুৱাম। বহুত ধুনীয়া এটা ৱাটাৰফল আছে, কিয় নাজানো, কিন্তু পুৰণা স্মৃতিবোৰ যে ইমানেই ভাল লাগে, এনেকুৱা লাগে যেন পুৰণা স্মৃতিখিনিৰ লগত আকৌ ৰৈ যাম। আপোনালোকৰো তেনেকুৱা অনুভৱ হয় নেকি মোৰ দৰে? কমেণ্টত জনাব। আজিলৈ মোৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ। মোৰ চেনেলত যদি নতুন তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। টাটা, বাই বাই।